হেল্ল' এভৰিৱান, মই বৰ্তমান আছোঁ শুৱালকুছি। যিহেতু শুৱালকুছি বস্ত্ৰ নগৰী বুলি বিখ্যাত, গতিকে আজি মই শুৱালকুছিলৈ আহিছোঁ। কি কাৰণে আহিছোঁ, কিনো কৰোঁ, সকলোখিনি আপোনালোকৰ লগত দেখাম, গতিকে ভিডিঅ'টো শেষলৈ চাব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে, নহয়নে? প্ৰথমে চাই লওকচোন, ইমান সুন্দৰ সুন্দৰ পাটৰ কাপোৰ, কিমান যে ধুনীয়া লাগিছে। কোনযোৰ নানো কেনেকুৱা লাগি গৈছে। মই আছোঁ শুৱালকুছিলৈ আহিছোঁ আজি, আৰু শুৱালকুছিত আহিয়েই প্ৰথম মই আহিলোঁ এটা ফেক্টৰীলৈ। প্ৰথম ফেক্টৰীত চাই লওকচোন, কেনেকৈনো হাতেৰে তেওঁলোকে খালত যে ইমান যে সৰসৰীয়াকৈ কাপোৰ বৈ আছে, পাটৰ কাপোৰ এইবিলাক ইমান সুন্দৰ সুন্দৰ, খুব বেছি ভাল লাগিছে। অৱশ্যে ইয়াতে ইমান ধুনীয়া কালাৰৰ কাপোৰবোৰ দেখিছোঁ নহয়, মানে কোনযোৰ ল'ম কোনযোৰ নল'ম এৰি আহিব মনেই যোৱা নাই। কিন্তু কি কৰিব, ইমান কাপোৰ ল'বলৈতো পইচাও লাগিব, নহয়নে বাৰু? কিন্তু কোৱাই হয় নহয়, আমাৰ মাইকী মানুহৰ দুৰ্বলতাই থাকে কাপোৰৰ ওপৰত। নিজৰ যিমানেই কাপোৰ নাথাকক কিয়, বাহিৰলৈ গ'লে আচলতে যিমান কাপোৰ দেখোঁ আমি, গোটেইবোৰ যেন ঘৰলৈ লৈ আহিম। কিন্তু ঘৰত যেতিয়া আহি দেখিব ইমানবোৰেই কাপোৰ, কিন্তু পিন্ধাৰ সময়ত আকৌ কাপোৰেই বিচাৰি নাপাওঁ। আপোনালোকৰো হয়নে নহয় বাৰু? মোৰ কিন্তু প্ৰায়ে হয়, যেতিয়াই ক'ৰবাত যাবলৈ ওলাওঁ কাপোৰেই বিচাৰি নাপাওঁ পিন্ধাৰ সময়ত। এয়া দেখিছে, ইমান ধুনীয়া ধুনীয়া পাটৰ কাপোৰ চাওক। ল'বলৈ খুব মন আছিলে, কিন্তু ভাবিলোঁ অনাটো যেনিবা হ'ব, কিন্তু আনি এনেই থোৱা হয়। পিন্ধাটো খুব যিহেতু কমেই হয়, অকেজনলি পিন্ধা হয়, সেইবাবে অনা নহ'ল। যিহেতু নিজৰ কাপোৰ কিনিবলৈ যোৱাও নাছিলোঁ, কিবা নিজৰ পাৰ্চনেল কামত গৈছিলোঁ। তথাপিও ফেক্টৰীত সোমাই বৈ আমি ইয়াত কাপোৰ চালোঁ। অৱশ্যে এটা কথা, ইয়াতে আপুনি যিবোৰ কাপোৰ দেখিছে ন, ইয়াত যদি আপুনি এযোৰ কাপোৰ প্ৰায় 7-8 হাজাৰ টকাত লয় পাটৰ কাপোৰ এযোৰ, কিন্তু সেই একেযোৰ কাপোৰ যেতিয়া গুৱাহাটীত গৈ পায়, সেই কাপোৰযোৰৰ মূল্য হয়তো 15-16 হাজাৰ টকা হৈ যায়। গতিকে যদিহে পাটৰ কাপোৰ বেছিকৈ কিনিবলগীয়া থাকে, শুৱালকুছিৰ ডাইৰেক্ট ফেক্টৰীত লোৱাই ভাল। কিয়নো যদি যিটো কাপোৰ আমি তাতে যদি গুৱাহাটীত 15-20 হাজাৰ টকাত লওঁ, সেই একেটা দামতে আমি হয়তো শুৱালকুছি আহিলে দুযোৰ কাপোৰ লৈ যাব পাৰিম। গতিকেতো লাভ হ'বই, নহয়নে বাৰু? গতিকে আপোনালোকৰো যদি বহুত কাপোৰ ল'বলগীয়া থাকে, তেন্তে শুৱালকুছিলৈ আহি ল'ব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।